মই বাস্তৱ বৰা। মই দশমমান শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথিৰ অন্তৰ্গত দৃশ্যান্তৰ হৰেকৃষ্ণ ডেকাৰ এটা বিশেষ কবিতা। এই কবিতাৰ সন্দৰ্ভত কিছু আলোকপাত কৰিবলৈ বিচাৰিছোঁ। হৰেকৃষ্ণ ডেকা এজন আধুনিক যুগৰ খুব সুন্দৰ সাহিত্য চৰ্চাকাৰীসকলৰ ভিতৰত অন্যতম। তেখেতৰ সাহিত্যৰ যিসমূহ বৈশিষ্ট্য, সেই বৈশিষ্ট্যসমূহৰ ভিতৰত আমি কবিতাৰ ক্ষেত্ৰত যদি মন কৰোঁ দেখিবলৈ পাম যে তেখেতৰ কবিতাসমূহৰ মাজত গ্ৰাম্য যিটো চেতনা, সেই গ্ৰাম্য চেতনা খুব সুন্দৰকৈ প্ৰকাশ পাইছে। গ্ৰাম্য চেতনাই আৰু লগতে নগৰীয়া চেতনাই গ্ৰাম্য সমাজক কিদৰে প্ৰভাৱান্বিত কৰিছে বা মানুহবোৰ কিদৰে সলনি হৈছে, এইখিনি তেওঁৰ কবিতাৰ মাজত আমি দেখিবলৈ পাওঁ। আমি হৰেকৃষ্ণ ডেকাৰ পৰিচয় সন্দৰ্ভত ইতিমধ্যে কবি পৰিচয়ত সকলোবোৰ আছেই। পোনপ্ৰথমে আৰম্ভ কৰিবলৈ বিচাৰিছোঁ দৃশ্যান্তৰ কবিতাটোৰ যি সাৰমৰ্ম সেই সন্দৰ্ভত। ইয়াত প্ৰথমেই কোৱা হৈছে 25 বছৰৰ আগতে এই ঠাইতে এজনক লগ পাইছিল, ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। এইখিনিলৈকে আমি এটা কথা গম পালোঁ যে ইয়াত আচলতে বৰ্তমানত থাকি অতীতক ৰোমন্থন কৰা হৈছে। আৰু এই অতীত ৰোমন্থনত কবিয়ে কি দেখিবলৈ পাইছে, কি কৈছে আচলতে আমি সেইটো মন কৰিব লাগিব। কবিয়ে কৈছে আজিৰ পৰা 25 বছৰ আগতে। গতিকে আমি সকলোৱে কবিৰ মনেৰে কল্পনা কৰি ল'ব লাগিব আজিৰ পৰা 25 বছৰ আগৰ এখিনি সময়লৈ। আৰু সেই সময়খিনিত কবিয়ে কি দেখিছিল? সেই সময়খিনিত কবিয়ে দেখিছিলে যে এই 25 বছৰ আগতে তেওঁ যিডোখৰ ঠাইলৈ গৈছিলে সেই ঠাইডোখৰত তেওঁ আজি আছে। আৰু সেই ঠাইডোখৰৰ পৰা তেখেতে নিজেই এতিয়া অনুভৱ কৰিছে যে আজিৰ পৰা 25 বছৰ আগতে এই ঠাইডোখৰত কি হৈছিল। তেওঁ সেই ঠাইডোখৰত এজন মানুহক লগ পাইছিল, আৰু যিডোখৰ ঠাইত লগ পাইছিল তাৰ আলি কেঁকুৰিটো আছিল কেঁচা। আৰু কৈছে গধূলি সময় আছিল। তেওঁ গধূলি সময়ত 25 বছৰ আগতে এইডোখৰ ঠাইত এজন মানুহ লগ পাইছিল, যিজন মানুহৰ বিৱৰণ দিবলৈ গৈ তেওঁ কৈছে এই আলি কেঁকুৰিটো কেঁচা আছিল আৰু তেওঁ ঘৰৰ নঙলা মুখত কিবা এটা বিচাৰি ফুৰিছিল। কি বিচাৰিছিল? নিজৰ ঘৰৰ পদূলিটো বিচাৰি ফুৰিছিল। এজন মানুহ 25 বছৰ আগতে এই ঠাইটুকুৰাত, মানে বৰ্তমানত কবিয়ে সেই বিশেষ ঠাইডোখৰত ৰৈ সেই 25 বছৰ আগৰ যিটো দিন সেইটো মনত পেলাইছে। আৰু সেই 25 বছৰ আগৰ দিনটোত এই ঠাইডোখৰত কি ঘটিছিল যে এজন মানুহে গধূলি সময়ত নিজৰ নঙলা মুখত ঘূৰি ঘূৰি কি বিচাৰিছিল? নিজৰ ঘৰৰ পদূলিটো বিচাৰি ফুৰিছিল। আৰু এই পদূলি বিচাৰি থাকোঁতে তাৰ পদূলিটোৰ বিৱৰণ কিদৰে দিছে যে এটা পজাঘৰ আছে, আকাশ ধিয়াই কেইজোপামান কাকিৰি তামোল। আমি সকলোৱে জানো গাঁও বুলি ক'লে গাঁৱৰ সন্মুখ ভাগত সাধাৰণতে এটা পদূলি থাকে দীঘলকৈ। পদূলিৰ সন্মুখত নঙলা থাকে আৰু ভিতৰলৈ সোমাই যোৱাৰ দুয়োকাষে তামোল পাণৰ বাৰী থাকে। এখন সম্পূৰ্ণ নিভাঁজ গাঁৱৰ ছবি। আৰু সেইদৰে 25 বছৰ আগতে এই ঠাইডোখৰত তেনেকুৱা এটা ঘৰ আছিল, পজাঘৰ আছিল, য'ৰ দুৱাৰমুখত এডাল নঙলা আৰু নঙলাডাল পাৰ হৈ আকাশ ধিয়াই কেইজোপামান কাকিনি তামোলৰ কথা কোৱা হৈছে। আৰু তাৰপিছত কি আছে? ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ। আমি এটা কথা সকলোৱে জানো যে অসমীয়া বাৰী বুলি কোৱাৰ লগে লগে, ঘৰ বুলি কোৱাৰ লগে লগে তাত আচলতে তামোল পাণৰ লগতে এজোপা বাঁহ থাকে। যিহেতু আমাৰ লোকসাহিত্যটো কোৱা হৈছে যে যাৰ নাই বাঁহ তাৰ নাই সাহ, আৰু বাৰীৰ চুকৰ এজুপি বাঁহ, সিও মোৰ শহুদৰ ভাই, জীয়াই থাকোঁ মানে কৰোঁ কাঠি কামি, মৰিলে লগত যায়। অৰ্থাৎ অসমীয়া গ্ৰাম্য সমাজ পৰম্পৰাত বাঁহৰ যি ব্যৱহাৰ সি আচলতে আমাৰ বহু পুৰণা সভ্যতাৰ সংস্কৃতিৰ অতুলনীয় অৱদান। সেইকাৰণে এই গাঁওখনৰ যেতিয়া অংকন কৰিছে, এখন ঘৰৰ যেতিয়া অংকন কৰিছে, এই বাৰীখনৰ যেতিয়া ৰূপ দেখুৱাবলৈ গৈছে কবিয়ে, তাত আচলতে এজোপা বাঁহৰ কথা কোৱা হৈছে য'ত কুমলীয়া বাঁহবোৰ অৰ্ধনমিত, অৰ্থাৎ কুমলীয়া বাঁহবোৰ তললৈ দূৰ খাই থাকে। আৰু সেই কথাকে ক'বলৈ বিচাৰিছে যে কুমলীয়া বাঁহজোপা কি হৈছে? আগলি বাঁহৰ নমিত নমস্কাৰ। তাৰমানে কি এটা সুন্দৰ গাঁৱৰ, এখন সুন্দৰ গাঁৱৰ এটা সুন্দৰ পদূলি, এটা মানুহৰ ঘৰৰ সন্মুখ বুজাবলৈ বিচাৰিছে, য'ত কি আছে? সন্মুখত এডাল নঙলা আছে, তাৰ লগতে কি আছে? ভিতৰৰ ফালে সোমাই কাকিনি তামোলৰ বাৰী আছে, আৰু তাৰ কাষতে কি হৈছে? এজোপা বাঁহগছ আছে, আৰু য'ত যি বাঁহগছৰ আগলি বাঁহবোৰ তললৈ দোঁ খাই আছে। আৰু সন্ধিয়াৰ সময় বুলি কৈছে, কেঁচা আলিবাটৰ কথা কোৱা হৈছে। পাহৰিলে নচলিব, সেই ঠাইখন এতিয়াৰ নহয়, কেতিয়াৰ? 25 বছৰ আগৰ ঠাই এখনৰ কথা ক'বলৈ বিচাৰিছে। আৰু কবি ক'ত থিয় হৈ আছে? বৰ্তমান সেই 25 বছৰ আগতে যোৱা ঠাইডোখৰলৈ বৰ্তমান কবি গৈছে, আৰু গৈ তাত কবিয়ে ৰোমন্থন কৰিছে নিজৰ অতীতটোক। পূৰ্ণ জোনৰ লণ্ঠনৰ পোহৰতো কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। বৰ শান্তিত আছোঁ সেই প্ৰজাতিত।
সেইদিনা এটা ঘটনা ঘটাৰ কথা কৈছে। সেই ঘটনাটো আছিল এনেকুৱা ধৰণৰ যে যিহেতু কবি সেই ঠাইডোখৰ ৰৈ দেখিছে যে এই নঙলাটোৰ সন্মুখত এজন মানুহে নিজৰ পদূলি বিচাৰি ঘূৰি ফুৰিছে। আমি পৰৱৰ্তী যিটো স্তৱক আছে তাত গম পালোঁ কিয় মানুহজনে বিচাৰি ফুৰিছে। এই কাৰণেই কাৰণ মানুহজন কুকুৰীকণা, আৰু কুকুৰীকণা হোৱাৰ কাৰণে তেখেতে কি কৰিছে, নিজৰ ঘৰৰ পদূলি মুখটো তেওঁ বিচাৰি পোৱা নাই। আৰু সেইকাৰণে সেইখিনি সময়ত আমাৰ কবিয়ে কি কৰিছে, তেওঁ সহায় কৰিছে। আৰু সহায় কৰি কি কৰিছিল, তেওঁ হাতত ধৰি আগুৱাই দিছিল। তেওঁ হাতত ধৰি তেওঁ নিজৰ পদূলিলৈ কবিয়ে আগুৱাই লৈ গৈছিল। আৰু তেতিয়া কবিক সেই বিশেষ ব্যক্তিজনে কৈছিল যে এই পজাঘৰটোত বৰ শান্তিত আছোঁ। এক অৰ্থত কি কৈছে যে তেওঁ আচলতে গাঁৱৰ এই সুন্দৰ ঘৰটোত থাকি তেওঁ নিশ্চয়কৈ বহু সুখী। এতিয়া পাহৰিলে নচলিব, আজিৰ পৰা 25 বছৰ আগতে যিখন গাঁৱৰ কল্পনা ইয়াত কবিয়ে কৰিছে, সেই গাঁওখন প্ৰকৃততে আজিৰ তাৰিখত বাৰু আমি দেখিবলৈ পামনে ক'ৰবাত? নিশ্চয়কৈ আমি নাপাওঁ। গতিকে ইয়াতেই আমি এটা পৰিৱৰ্তনৰ দ্যোতনা আমি শুনিবলৈ পাইছোঁ। কাৰণ ইয়াত দিছিলোঁ, কৈছিল এই কথাবোৰে, আৰু 25 বছৰ আগতে লগ পাইছিলোঁ, তাৰমানে কি সেয়া অতীত। আজি সেয়া কেৱল ৰোমন্থনহে কৰিব পৰা হৈছে। আৰু এইখিনিৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰোঁ যে সেই তাহানিৰ দিনৰ যিবোৰ ঘটনা আজিৰ তাৰিখত সেয়া কিন্তু সম্পূৰ্ণ আধুনিকতাৰ দিশলৈ গতি কৰিছে।